তোৰ নামটো কিয় মোৰ নে জ্যোতিষ্মান বৰা তই দেখোন অসমীয়া ল'ৰা হেৰ' অসমীয়া ল'ৰা হৈ এনেদৰে ৰাস্তাই ৰাস্তাই মাছ বেছি ফুৰিবলৈ লাজ পোৱা নাই লাজ লাগিবলৈ খুৰা মই চুৰ কৰিছোঁ নে ডকাইত নে ক'ৰবাত ড্ৰাগছ বেছি ফুৰিছোঁ হেৰ' তোক দেখিলে মাছ বেপাৰীৰ নিচিনা নালাগে এতিয়া মই মাছ বেচিবলৈ আহোঁতে গায়ে মই বোকা এসোপা সানি আহিলে হ'ব এনেকে ৰাস্তাই ৰাস্তাই মাছ বেছি থকাতকে কিবা কোম্পানী চম্পানীটো সোমাব পাৰ আপুনি লাজ লগা কথা কৈছিল নহয় লাজ মোৰ লাগে লাজ তেতিয়াহে লাগে যেতিয়া আপোনাৰ নিচিনা মানুহবোৰে 10 টকা এটাৰ কাৰণে আমাৰ লগত দৰদাম কৰি তৰ্ক কৰে তেতিয়া মোৰ লাজ লাগে খুৰা অনুৰোধ কৰিছোঁ বহুত কষ্ট কৰি নিজৰ মন মগজুক কৰ্মমুখী কৰি তোলাৰ চেষ্টা কৰিছোঁ যদি উৎসাহ দিব নোৱাৰে দুৰ্বল কৰি ভাঙি পেলাবলৈও চেষ্টা নকৰিব হাঁহিছোঁ দিয়ক গোটেইটো একেবাৰে অসমীয়া সন্দীপ মহেশ্বৰী মহৎ লোকৰ বাণী দি থৈ যায় আমি অসমীয়া নহওঁ দুখীয়া ই বৰ ভাল সময়তে ফোন কৰিলে হেল্ল' ইছমাইল ঐ আলহী আহিছে ঘৰত মাছ আধা কিলো দি যাবিচোন আজিৰ অসমীয়াই নিজক